আজি কি হয় নাজানো আৰু এতিয়া জুইকুৰাই উঠিব পৰা নাই গাইছ চাওকচোন পূৰা ফাটে কি লগাই চাউলে পানী পূৰা বহলি লগাইছে তাই একেলগে জুইটো চাওক গাইছ কেনে জুই উঠিছে এতিয়া মই চব্জি যোৱা কৰিম গাইছ আইটেম গাইছ এয়া হৈছে পটল এয়া বিলাহী এইটো হৈছে নেচেৰা টাইপেল এতিয়া জুইকুৰা নোমাল আকৌ জুইকুৰা উঠিব লাগিব গাইছ চিন্তাই হ'ল আকৌ দেখিছেনে জুইকুৰা উঠিব লাগিলে ফাইনেলি পূৰা গ্ৰেভি হৈ গ'ল এতিয়া 2 দিন বচিয়ে গাইছ কি হ'ব নহয় এই পানী বুৰি আছোঁ বৰ্তমান এতিয়া আকৌ পানী আহি আছে এইখিনি অলপ खत्म बाय बाय टाटा गुड बाय गया বলক তাকো পানীৰ সময় বানপানী সময় এতিয়া বনাম মই খানা चलिए शुरू करते हैं মানে কি বুজি পাইছে না আপোনালোকে বৰ্তমান মই এতিয়া কৰিম ভাত বনাব যাম সেইকাৰণে পানী অলপ বুঢ়াইছোঁ এইখিনি তাৰপিছত ভাত বনাম আৰু কি বনাম আপোনালোকক দেখাই আছোঁ মানে পুৰা কাম কৰি আছোঁ নহয় ইলেক্ট্ৰিকেলৰ কাম এটা আইটিৰ ভিতৰত তাৰমানে এইটো ৰাস্তা আমাৰ হে পানী কৰা আপোনালোকক চব দেখাইছোঁ আৰু গুৱাহাটী মোৰ নিজৰ এই জেগা দিছোঁ আৰু আইটিৰ ভিতৰত থকা জেগা দিছোঁ আমি ৰুম বনাই থাকিছোঁ এইবিলাক সেনেকৈ দল ৰুম পাকঘৰ আমাৰ পানীটো থলোঁ বৰ্তমান ইয়াতে থৈ কিনে ইয়াতে আছে চব্জি এইটো পটল আছে তাৰপিছত তিতাকেৰেলা আছে নেচেৰা আছে দালি চালি এইগুলো আলু চালু মছলা চছলা আছে আমাৰ চৌকাটো হ'ল এইটো এইবিলাক চব এইবিলাক আমাৰ তাৰমানে এয়া মোৰ জুই ধৰা চিষ্টেম ইমানে হেৰি হৈছে তাৰমানে বিলাই হৈছে কেনেকৈ জুই উঠাম কেনেকৈ নুঠাম তাৰমানে বহুত দিনৰ মূৰত ভাত বনাইছোঁতো আজি কি হয় নাজানো আৰু এতিয়া জুইকুৰাই উঠিব পৰা নাই গাইছ চাওকচোন A few moments later. চাবচোন গাইছ জুই উঠে নে নুঠে মোৰ বাৰু টেলেণ্টটো 2000 years later. গাইছ দেখিছে নে অলপ অলপ হ'লেও জুই উঠিছেনে এতিয়া মই এইটো বস্তু নাৰান্ধে চাব এইটো গাইছ আৰু জুই উঠিব এতিয়া আহি গৈছেনে গাইছ বুলি নাভাবিব আকৌ আপোনালোকে গাইছ মই অলপ একো যোগাৰ নাই কাৰণেহে মই টেকনিকটো লগাইছোঁ চাউল বহাব লাগে কেৰাহীত পূৰা ফাটে কি বুলি কয় চাউলে পানীয়ে পূৰা বহলি লগাইছে তাই একেলগে জুইটো চাওক গাইছ কেনে জুই উঠিছে এতিয়া जरा सबर करो बोला धक्का গাইছ ভাতকেইটা ঢাকি থ'লোঁ কলপাতেৰে ওপৰত ধুনীয়াকৈ এতিয়া মই যোগাৰখিনি কৰিম বাকী চাই থাকক পৰা হৈ গ'লে গাইছ পূৰা চাওকচোন মানুহকে উতলাইছে গাইছ মই এতিয়া পানীটো কাঢ়িব লাগিব সদ্যহতে মই ধান গুচাই ল'ম ভাতটো চাই ল'ম কেনেকুৱা হৈছে নহৈছে গাইছ বহুত দিয়া নাই গাইছ ভাত আছে কেইটামান তেলে দিয়া নাই গম নাই সেইকাৰণে মানুহ আৰু এজন বেছি হ'ব সেইকাৰণে খালি কেইটামান বহাই দিলোঁ আৰু গাইছ তাৰ আগতে মই তাৰমানে দালিও বনাব লাগিব কেইটামান দালি কেইটামান সিজাই লওঁ দালিকেইটা আগত থ'লে পাৰি দালি নাই নেকি কেইটামান দালি নাই দালি খাবলৈ দালিও নাইকিয়া হৈছে তাৰপিছত দালিও আনা নাই গাইছ কি কৰোঁ এতিয়া কি বিভাগত পৰিলোঁ মই গাইছ কি হ'ব নহয় এতিয়া আছে খালি আলু পিঁয়াজ জিৰা ৰংগুড়া তাৰপিছত পটল আছে নেচা আছে তিতাকেৰেলাটো প্ৰগ্ৰেম নিচিনা নিমিলে গাইছ তেতিয়াহ'লে কি বনাওঁ এটা বিলাহীও আছে কিন্তু এই আপোনালোকে কমেণ্ট কৰি জনাওকচোন কি বনালে ভাল হ'ব মই ভাজি টাইপ বনাই থলোঁ আৰু হ'ল বাৰু কিবাকৈ এইকেইটা যে ভাত আছিল তাতে এই ভাতকেইটাকো ইয়াতে দিম এতিয়া দি থ'লে তাৰমানে কাঁহীখন আজৰি হ'ব সেইকাৰণে বস্তুখিনি কামটো কৰিব পাৰিম ধৰ চব্জি কুটিব পাৰিম আৰু তাৰপিছত ভাতকেইটা একচুৱেলি গৰম হ'ব খাই ভাল লাগিব নহয় গাইছ সেইটো কৰি দিছোঁ আৰু এতিয়া আকৌ ভাতকেইটা তল ওপৰ কৰি দিম পূৰা গৰম ভাতটো ঠাণ্ডা ভাতত পূৰা মিক্স গাইছ তুমি যাতে গম নাপায় ঠাণ্ডা ভাত দিছোঁ নহ'লে চাউল পেলোৱাটো বহুত বেয়া কথাটো ভালকৈ নহয় চব্জিৰ কাৰণে পূৰা ৰেডি গাইছ এইটো হৈছে পটল এইবিলাক হৈছে বিলাহী এটা এই দুটা লৈছোঁ পিঁয়াজ এই তিনিটা লৈছোঁ আলু আৰু এইকেইটা লৈছোঁ হৈছে নেচেৰা গাইছ তাৰপিছত এতিয়া কেঁচা জলকীয়া আদা চাদা আছে নহৰু আছে ইয়াতে তাৰপিছত বনাম আৰু তিতা কেৰেলা নবনাওঁ গাইছ শুকান জলকীয়া আছে লাগিলে গাইছ বনাম আৰু খানা পূৰা দে ন कैसा लगा मेरा मजाक এতিয়া জুইকুৰা নোমাল আকৌ জুইকুৰা হ'ব লাগিব গাইছ চিন্তাই হ'ল আকৌ জানে জুইকুৰা হ'ব লাগিলে এটাই বেয়া হৈ যায় গাইছ মানে বিউটছি গাইছ হৈ দিছোঁ পূৰা তাত পূৰা জুই মাৰি আছে লাগি আছে জুই গাইছ অঁ মই পূৰ্ব আহি পাইছে বাহিৰৰ পৰা আহি যাওঁ টমাটো মিক্স কৰি দিলোঁ গাইছ বিলাহী
তাৰপিছত আকৌ ঢাক মাৰি দিম হেৰি এনে লৈ গ'ল এতিয়া আদা বটি দিছোঁ লগতে জিৰা আছে আৰু বেলেগ নাই ইয়াতে একদম পূৰা অকণমান পানী মাৰি দিম গাইছ পূৰা গ্ৰেভি হৈ আহিব তাৰপিছত খাই কেনে লাগে জনাম আপোনালোক খাই পাইছেনে এনেকৈ অকণ পানী দিছোঁ গাইছ অলপমান পানী দিছোঁ পানী দি কিনে উতলাম এতিয়া পূৰা উতলাই একদম পূৰা সুনিয়ম পূৰা শুকাই দিম তাৰপিছত গম নাপাওঁ গাইছ কি কৈছে গাইছে ৰখা দে 5 মিনিট মোবাইল নাম্বাৰ তাৰপিছত মাই গড আপোনালোকক মই খাই থৈ জনাম এই কেলৈ বেয়া কাম নকৰিবি ফাইনেলি পূৰা গ্ৰেভি হৈ গ'ল এতিয়া চাব পাৰে আৰু গ্ৰেভি পূৰা নিমখ এতিয়া এয়া আমাৰ চব্জি হৈ গ'ল এয়া চব্জি নমাই দিলোঁ আমি এতিয়া ভাত খাম আৰু এয়া আমাৰ মেৰে ৰান্ধনি চব্জি হৈ গ'ল ফাইনেলি গাইছ পূৰা ৰুমাই হৈ ৰেডি পূৰা ৰুমাই দিলোঁ হৈ গ'ল এতিয়া খাওঁহে কথা সেই বস্তুবিলাক সোমাইলোঁ চাফা কৰিলোঁ পানী আনিলোঁ গাইছ ভাতটো হৈ গ'ল চব্জিটো কি ধুনীয়া হৈছে গাইছ চাওক জলকীয়া তামাম হৈছে দেই জলকীয়া কেনে হৈছে হা এনেকুৱা লাগে গাইছ জলকীয়া জলকীয়া তলি খাই ভাল লাগে এনেকুৱা বস্তু এনেকুৱা খাই ভাল লাগে মানে কি আপোনালোকে যোনে চাওঁ নাই ভিডিঅ'ৰ পৰা একেলগে চাব দেই কিন্তু প্ৰথমতে কেনেকুৱা বনাইছোঁ কি হিচাপত তাতে পটল আছে নেচেৰা আছে পটল থকা বুলি ক'ব নেকি গাইছ কওকচোন খাই লওক কি কৈছা পকা জ্বলা হৈছে বোলে গাইছে আৰু দিয়ক মানে খাই ল'ব পাৰে নেবু টেঙা কেনে চেভেন আপ পানী বনাই খুৱাইছিলে অঁ কিমান জলকীয়া ৰঙা ৰঙা ইয়াত তাতে মুখা জ্বলা আছে কৰি দিম গাড়ী হ'ব দে এতিয়া কম গাছ এতিয়া খালোঁ দিয়ক গাছ এসাঁজ জলকীয়া কৰি তেওঁ কাৰণে পূৰা নৰা হৈ গৈছে গাছ তেতিয়াও আল্লা পানী খায়ে আছে কালিলৈহে বাবু তেতিয়াহ'লে আজিলৈকে বাই 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ পূৰা আৰু হেল্ল' subscribe, like, comment for your guys. Thank you guys. Bye bye.